প্ৰিয় দৰ্শক, আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ চুজিৰ ভাপত দিয়া পিঠা। আহকচোন চাওঁ আমি কি কি বস্তুৰ প্ৰয়োজন হ'ব। এয়া মই চুজি লৈছোঁ 1 বাটি আৰু নাৰিকল লৈছোঁ আধামান হ'ব, আধাতকৈ অলপ বেছি লৈছোঁ। আৰু চেনি, এয়া হ'ল চেৰি, আৰু অলপ গাখীৰ লৈছোঁ। তাৰপিছতে মনোৰামা ঘি আৰু এইখিনি অলপ তেল। প্ৰথমতে আমি মিশ্ৰণখিনি বনাই ল'ব লাগিব। এতিয়া বাটিত মই আগতে চুজিখিনি ঢালি লৈছোঁ। ইয়াৰ পিছত মই ইয়াত নাৰিকলখিনি মিলাম। ইয়াৰ পিছতে মই ইয়াত চেনি দিম। চেনিটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। যদি বেছি খাই ভাল পায় বেছিকৈ দিব পাৰে, আৰু কম খালে কমকৈ দিব আপোনালোকৰ মতে। ইয়াৰ পিছত মই ইয়াত অলপ ঘি দিম। এইটো হ'ল মনোৰামা ঘি। মনোৰামা ঘিটো দিলে আচলতে গোন্ধটো বৰ ধুনীয়া ওলায়, সেইকাৰণে মনোৰামা ঘিটো ব্যৱহাৰ কৰিছোঁ। আৰু যিহেতু মই ইয়াত শুকান নাৰিকল দিছোঁ, সেইকাৰণে মই ইয়াতে অকণমান গাখীৰ ঢালিম। গাখীৰ বা পানী যিকোনো বস্তু ঢালিব পাৰে। মিশ্ৰণখিনি আচলতে অকণমান জেকা জেকা হৈ থাকিব লাগে। কিন্তু ইয়াতে যদি আপোনালোকে হেৰি দিয়ে, কেঁচা নাৰিকল দিয়ে, তেতিয়াহ'লে গাখীৰ বা পানী একো প্ৰয়োজন নহয়। কিন্তু ইয়াতে মই আচলতে হেৰি ব্যৱহাৰ কৰিছোঁ, মানে শুকান নাৰিকল ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে অকণমান জেকি থাকিব লাগিব। সেইকাৰণে মই ইয়াত গাখীৰ ব্যৱহাৰ কৰিছোঁ। এইখিনি চব মিশ্ৰণখিনি এনেকুৱা হৈ থাকিব লাগিব, অকণমান জেকি জেকি থাকিব লাগিব। ইয়াত বেছিকৈ পানী দিব নালাগে, এনেকুৱা শুকান শুকান হৈ থাকিব লাগিব অলপমান। এতিয়া এইখিনি আমি ইডলি ষ্টেণ্ডত পাতি দিম। এইটো হ'ল ইডলি ষ্টেণ্ড। প্ৰথমতে এই প্লেটকেইখনত তেল সানি ল'ব লাগিব। এনেকৈ অলপ অলপ তেল সানি ল'লে হ'ল। এতিয়া এইখিনি ইয়াতে তেল সানা হৈ গৈছে। এতিয়া আমি ইয়াৰ ওপৰত মিশ্ৰণখিনি ঢালিম। মিশ্ৰণখিনি এনেকৈ চামুচেৰে ঢালিলেই হ'ব। এতিয়া এইখিনি আমাৰ ইয়াত সজোৱা হৈ গৈছে। ইয়াৰ পিছতে সৰু এখন চামুচেৰে এইখিনি অকণমান চপাই দিলে হ'ল। এনেকৈ বেছিকৈ টেপিব নালাগে, এনেকৈ চপাই দিলে হ'ল। এতিয়া এইখিনি কৰা হৈ গ'ল, আৰু এতিয়া আমি ইয়াৰ ওপৰত চেৰি দি দিম। চেৰিটো আচলতে এনে দেখিবলৈ ধুনীয়া কাৰণে দিছোঁ। এতিয়া এইখিনি এনেকৈ সজোৱা হৈ গ'ল। এতিয়া আমি এই বস্তুটো প্ৰেছাৰ কুকাৰত ভৰাই দিম।
ইয়াতে 4টামান চিটি মাৰিলে হৈ যাব। এতিয়া আমাৰ ইয়াত 4টা চিটি মাৰা হৈ গ'ল। মই খুলিছোঁ এতিয়া। ওলাই আছে। এয়া পিঠা হৈ গ'ল। এতিয়া অলপ আমি ঠাণ্ডা হ'বলৈ দিব লাগিব, তাৰপিছতে এৰাব পাৰিম। প্ৰেছাৰত আমি আগতে অলপ পানী দি লৈ ল'ব লাগিব, তাৰপিছতে আমি বস্তুটো ভৰাই পেলাই চিটি মাৰিব দিব লাগিব। এয়া পিঠা ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই চাব পাৰিব আৰু ভিডিঅ'টো চাই কেনে পালে জনাব।